চাহ বাগিচাৰ সমস্যা শেষ নহয় কিয়? এই প্ৰশ্নটো খুব গুৰুত্বপূৰ্ণ। অসমৰ চাহ উদ্যোগ ইতিহাসেৰে জড়িত, কিন্তু এতিয়া বহু সমস্যা অমীমাংসিত হৈ আছে। কিছুমান কাৰণ আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম। 1 নম্বৰ, ঔপনিৱেশিক যুগৰ প্ৰভাৱ। চাহ বাগিচা আৰম্ভ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত। সেই সময়ত শ্ৰমিকসকলক বাহিৰ ৰাজ্যৰ পৰা আনি কঠোৰ পৰিস্থিতিত কাম কৰোৱা হৈছিল। সেই শোষণমূলক ব্যৱস্থাৰ বহু অংশ এতিয়াও গছনি হিচাপে ৰৈ গৈছে। 2 নম্বৰ হ'ল মাটিৰ মালিকানা সমস্যা। বহু চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালে বহু পিঢ়ি ধৰি চাহ বাগিচাত বসবাস কৰে, কিন্তু নিজৰ মাটিৰ আইনী অধিকাৰ নাই। মাটিৰ অধিকাৰ নাথাকিলে আৰ্থিক উন্নয়ন আৰু সামাজিক সুৰক্ষা দুয়োটা অসুবিধা হয়। 3 নম্বৰ, কম মজুৰি আৰু দৰিদ্ৰতা। চাহ শ্ৰমিকসকলৰ মজুৰি বহু সময়ত ন্যূনতম জীৱন ধাৰণৰ বাবে যথেষ্ট নহয়, ফলত দৰিদ্ৰতা চক্ৰ চলি থাকে। 4 নম্বৰ, শিক্ষা আৰু স্বাস্থ্য সুবিধাৰ অভাৱ। বহু বাগিচাত বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰ পৰ্যাপ্ত নহয়, ফলত নতুন প্ৰজন্ম আগবাঢ়িবলৈ পৰা নাই। 5 নম্বৰ, ৰাজনৈতিক সদিচ্ছাৰ অভাৱ। চাহ জনগোষ্ঠীৰ ভোট শক্তি আছে, কিন্তু অস্থায়ী সমাধানৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা সদায় স্পষ্ট দেখা নাযায়। কিছুমান দলে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱায়ন ধীৰ। 6 নম্বৰ, চাহ উদ্যোগ বজাৰ সংকট। বিশ্ব বজাৰত দৰ কমা বঢ়াৰ বাবে চাহ কোম্পানীসমূহে লাভ কম পায় বুলি কয়। তাৰ প্ৰভাৱ শ্ৰমিকৰ ওপৰত পৰে। উদাহৰণস্বৰূপে টি বোৰ্ড অফ ইণ্ডিয়া বিভিন্ন ধৰণৰ নীতি গ্ৰহণ কৰে, যদিও সকলো বাগিচাত সমান সুফল নাপায়। বন্ধুসকল, চাহ বাগিচাৰ সমস্যা কেৱল অৰ্থনৈতিকে নহয়, ই সামাজিক, ঐতিহাসিক আৰু ৰাজনীতিৰ বিষয়েও। যদি আমি সচেতন হওঁ আৰু একলগ আগবাঢ়ো, তেন্তে পৰিৱৰ্তন সম্ভৱ।